সো গাইজ আজি হৈছে অসমৰ সকলোৰে মান স্বাভিমান বহাগ বিহুৰ প্ৰথম দিন গৰু বিহু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় গাইজ গাহৰি মাংস আজিৰ কাৰণে আৰু গাইজ এইফালে কণী যুঁজাইছে দেখিবলৈ পাইছে আচলতে কণী যুঁজোৱা খেলটো আচলতে আগৰ পৰাই এইটো পৰম্পৰা হিচাপে ধৰি লোৱা হয় আৰু তেনেকৈ সকলোৱে কণী যুঁজায় আৰু এইটো আচলতে নিজৰ আমোদৰ কাৰণে কৰা হয় ইয়াত আচলতে একো বেলেগ ধৰণৰ তেনেকৈ ঐতিহ্য নাই আৰু এই হৈছে আমাৰ খুৰীহঁতৰ জেং বিহু সকলোৱে মিলি এনেদৰে আনন্দৰে নাচে ফূৰ্তি কৰে আৰু আনন্দ কৰে আচলতে এইবিলাকে আনন্দ আৰু গাইজ এতিয়া আহি পেলাই মোৰ সৰু বিহু যোৱা আৰু মোৰ এই সৰু বিহুজক দেখি পেলাই মোৰ একেবাৰে সৰু কালৰ কথা মনত পৰি গৈছে যেতিয়া আমি বিহু গাবলৈ গৈছিলোঁ